চিপাঝাৰৰ ডিগিৰ পাৰত ৰাইজৰ লকডাউন বন্ধ হৈ পৰিল ডিগিৰ পাৰৰ ৮০খনতকৈও অধিক দোকান প্ৰশাসনে নহয় ৰাইজে নিজাকৈ ঘোষণা কৰিলে লকডাউন হয় শেহতীয়াভাৱে দৰং জিলাত ব্যাপক সংক্ৰমণ ঘটিছে কোভিড মহামাৰীৰ প্ৰশাসনে যদিও লকডাউন ঘোষণা কৰা নাই কিন্তু ডিগিৰ পাৰ অঞ্চলৰ তিনিটাকৈ সংগঠনে ৩ দিনৰ বাবে লকডাউন ঘোষণা কৰিছে ইয়াৰ প্ৰভাৱত সোমবাৰে ৰাতিপুৱাৰে পৰা বন্ধ হৈ পৰিল ডিগিৰ পাৰ চক কমেও ৫খন গাঁৱৰ বাণিজ্যিক কেন্দ্ৰ ডিগিৰ পাৰত ৰাইজৰ স্বতঃস্ফূৰ্ত সঁহাৰিৰে নিমাউমাউ কৰি তোলে বৃহত্তৰ ডিগিপাৰ অঞ্চল ডিগিৰপাৰ বণিক সন্থা বৰসত্ৰ গাঁও উন্নয়ন সমিতি ডিগিৰপাৰ ৰাস মহোৎসৱ উদযাপন সমিতিয়ে প্ৰথম পৰ্যায়ত ৩ দিনৰ বাবে এই লকডাউন ঘোষণা কৰিছে যদিও পৰৱৰ্তী সময়ত সংক্ৰমণৰ প্ৰতি লক্ষ্য ৰাখি লকডাউন বৃদ্ধি হোৱাৰ ইংগিত দিছে তথা ডিগিৰপাৰ বণিক সন্থা আমাৰ বৰসত্ৰ উন্নয়ন সমিতি গাঁও উন্নয়ন সমিতি বা বৃহত্তৰ ৰাইজৰ সহযোগত আমি ডিগিৰপাৰ চকটো যদিও প্ৰশাসনৰ ফালৰ পৰা কণ্টেনজন ঘোষণা আমাৰ হোৱা নাই তথাপিতো আমি ডিগিৰপাৰ ৰাইজে ইয়াত লকডাউন ঘোষণা কৰিছোঁ এইকাৰণে ঘোষণা কৰিছোঁ যিটো বৰ্তমান সময়ত কৰোণাৰ সংক্ৰমণটো অতি গণৰ সংক্ৰমণ বৃদ্ধি হৈছে চাৰিওফালে যাতে আমাৰ ইয়াৰ পৰা গাঁও অঞ্চললৈ বিস্তৃত ৰূপত যে বিয়পি নাযায় বীজাণুটো আৰু সেইকাৰণে আমি চিন্তা কৰি এই লকডাউন ব্যৱস্থাটো কৰিছোঁ আৰু ভৱিষ্যতে যাতে এটা আদৰ্শ হওক আমাৰ ইয়াৰ পৰা যাতে অন্য ঠাইতো যদি তেনেকুৱা ধৰণৰ ওচৰত যদি বা কৰোণা সংক্ৰমিত ৰোগী ওলায় তেতিয়া ওচৰৰ যাতে চকবিলাকো এনেকুৱা ধৰণৰ আমাৰ নিচিনাকৈ বন্ধ কৰক ৩ দিন বা ৪ দিন তেনেকৈ আমি প্ৰথম পৰ্যায়ত আমি ৩ দিন বন্ধ কৰিছোঁ যদি আমাৰ ইয়াৰ পৰা আকৌ সংক্ৰমণৰ বা কোনোবা ওলাই যায় তেতিয়া হয়তো আমাৰ ইয়াতো ৩ দিন সাপেক্ষে বৃদ্ধি হ'ব পাৰে গকুল হাজৰিকা A to Z নিউজ অসম চিপাঝাৰ